আজি আন এখন ভিডিঅ' লৈ FIUGP ষ্টুডেণ্টক স্বাগতম জনাও যে তোমালোকৰ এডমিশনৰ ওপৰত এখন নোটিছ পাব্লিছ কৰিছে যে FIUGP যিসকল ষ্টুডেণ্ট 3rd সেমিষ্টাৰ 5th সেমিষ্টাৰ 7th সেমিষ্টাৰত পঢ়িব তেওঁলোকৰ যেটো এডমিশন ল'ব লাগিব তো এডমিশন লওঁতে তোমালোকৰ কোন পৰ্টেলৰ যোগেদি ল'ব লাগিব আৰু তোমালোকৰ কোন অকল ষ্টুডেণ্টে এডমিশনটো ফ্ৰী পাব আৰু কোন অকল নাপাব এই নোটিছটো যেটো তোমালোকৰ দিয়া হৈছে এই নোটিছটো তোমালোকে চাই লোৱা এইটো আছিল তোমালোকৰ এডমিশন নোটিছ যে নোটিছটোত কৈছে যে this is to inform all concerned student that the admission process for FIUGP 3rd semester 5th semester and 7th semester for the academic season 2026-27 will commence shortly. All students must complete their admission process through their respective college portal. তো কি কৈছে যে FIUGP 3rd সেমিষ্টাৰ 5th সেমিষ্টাৰ 7th সেমিষ্টাৰৰ 2026-27 বৰ্ষৰ যেটো এডমিশন যেটো আছিল সেই এডমিশনটো তোমালোকে ল'ব লাগিব তো এডমিশনটো যেটো ইতিমধ্যে বহু কলেজে এডমিশনটো আৰম্ভ হৈছে আৰু যিসকলৰ এডমিশনটো হোৱা নাই তো তেওঁলোকৰ এডমিশনটো অতি শীঘ্ৰেই তোমালোকৰ আৰম্ভ হ'ব তোমালোকৰ নিজৰ নিজৰ কলেজৰ পৰা তোমালোকৰ নোটিছটো দিব যে ইমান তাৰিখৰ পৰা তোমালোকৰ এডমিশনটো আৰম্ভ আৰু কৈছে যে all student must complete their admission process through their respective college portal আৰু যি তোমালোকৰ এডমিশন লবা তো এডমিশন কোন পৰ্টেলৰ যোগেদি ল'ব লাগিব তো পৰ্টেলটো তোমালোকৰ নিজৰ নিজৰ কলেজ পৰ্টেলৰ যোগেদি তোমালোকে এডমিশন ল'ব লাগিব 3rd সেমিষ্টাৰ 5th সেমিষ্টাৰ আৰু 7th সেমিষ্টাৰৰ 2026-27 শিক্ষাবৰ্ষৰ যেটো এডমিশন আছে সেই এডমিশনটো নিজৰ নিজৰ কলেজৰ পৰ্টেলৰ যোগেদি তোমালোকে এডমিশনটো ল'ব লাগিব আৰু যি সকলৰ কলেজৰ পৰা নোটিছটো দিয়া নাই এডমিশনৰ তো তেওঁলোকে অলপ ওয়েট কৰা তেওঁলোকে অতি শীঘ্ৰেই এডমিশন নোটিছটো পাব্লিছ কৰিব তাৰপিছত কৈছে যে ফি এডমিশন আন্ডাৰ দা গভৰ্নমেন্ট অফ আসাম প্ৰজ্ঞান ভাৰতী fee waiver scheme will continue for eligible BABC student whose parental annual income from all source in value is 4 lakh আৰু যেটো গভৰ্নমেন্ট অফ আসাম প্ৰজ্ঞান ভাৰতীৰ যোগেদি যেটো ফি waiver দিয়া হয় তো যিসকলৰ ফ্যামিলি এনুৱেল ইনকাম 4 লাখ তলত তো তেওঁলোকৰ যেটো অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ আন্ডাৰত যেটো ফি waiverৰ স্কিম আছে এটা তো ফি waiver কোনকলে পাব তো 4 লাখ তলত যিসকলৰ এনুৱেল ইনকাম আছে তো তেওঁলোকে কিন্তু যেটো গভৰ্নমেন্ট অফ আসামৰ প্ৰজ্ঞান ভাৰতীৰ যেটো ফি waiver আছিল এই ফি waiverটো পাব তাৰপিছত কৈছে যে এডমিশন ডেটস তো specific admission dates will be notified to the student by their respective college তো তোমালোকৰ যেটো এডমিশন ডেট আছে তো এডমিশন নিজৰ নিজৰ কলেজৰ পৰা তোমালোকৰ যেটো এডমিশন যে কেতিয়াৰ পৰা হ'ব সেই এডমিশন নোটিছটো তোমালোকৰ কলেজৰ পৰা দিব তো তাৰ কাৰণে তোমালোকৰ কলেজৰ যেটো নোটিছ আছে সেই নোটিছটো তোমালোকে ফলো কৰিবা যে তোমালোকৰ এডমিশনটো কেতিয়াৰ পৰা আৰম্ভ হয় নিজৰ নিজৰ কলেজৰ পৰা তোমালোকৰ নোটিছ দিব তো এতিয়া আছে তোমালোকৰ ইম্পৰ্টেন্ট কন্ডিশন ফৰ ফি waiver তো যেটো গভৰ্নমেন্ট অফ আসাম অসম চৰকাৰৰ যেটো প্ৰজ্ঞান ভাৰতীৰ যেটো ফি waiver স্কিম আছে তো এই ফি waiver স্কিমৰ যিসকল ফ্যামিলিৰ ইনকাম যেটো এনুৱেল ইনকাম 4 লাখ তলত তো তেওঁলোকে যেটো ফি waiver পায় তো ফি waiver পাবলৈ হলে তোমালোকৰ কেইটামান কন্ডিশন দিছে এই কন্ডিশন কেইটা তোমালোকে থাকিব লাগিব তেনেহলে তোমালোকে যেটো FIUGP 3rd সেমিষ্টাৰ 5th সেমিষ্টাৰ 7th সেমিষ্টাৰ এডমিশন লবা হেতু তোমালোকে ফ্ৰী পাবা তো তোমালোকৰ এই ফি waiver কন্ডিশনটো তোমালোকে চোৱা এতিয়া তো প্ৰথম কন্ডিশনটো দিছে যে ডোমিসাইল the applicant must be a permanent resident of Assam তো তোমালোকৰ প্ৰথমত কি কৰিব লাগিব প্ৰথম তোমালোকৰ পার্মানেন্ট রেসিডেন্ট অফ আসাম তো অসমৰ প্ৰথমত তোমালোকৰ অসমৰ বাসিন্দা হ'ব লাগিব তেনেহলে তোমালোকৰ এডমিশন যেটো ফি waiver আছিল এডমিশন ফি পাবা ফ্ৰী পাবা তাৰপিছত 2 নম্বৰ কৈছে যে কমাৰ্স স্ট্ৰীম the fee waiver scheme is not applicable for commerce stream student তো যেটো ফি এডমিশন যেটো অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ আন্ডাৰত যেটো ফি waiver আছে এই ফি waiverটো কমাৰ্স স্ট্ৰীমৰ নাই যিসকলে বিকমত পঢ়ি আছে গ্ৰেজুৱেচনত তেওঁলোকৰ কিন্তু এই ফি waiverটো নাই তেওঁলোকৰ কিন্তু ফি দি এডমিশনটো ল'ব লাগিব তাৰপিছত 3 নম্বৰ এই কন্ডিশনটো দিছে যে অ্যাটেন্ডেন্স যে তোমালোকৰ minimum of 70% attendance in the previous academic year is mandatory তো তোমালোকৰ যে যেটো ফি waiver আছে ফি waiverটো পাবলৈ হলে তোমালোকৰ 70% আগৰ সেমিষ্টাৰত তোমালোকৰ অ্যাটেন্ডেন্স থাকিব লাগিব তেনেহলে তোমালোকৰ যেটো
ফি ৱেইভাৰ আছিল তো এই ফি ৱেইভাৰটো তোমালোকে পাবা আৰু যিসকলৰ 70% এটেণ্ডেঞ্চ নাই তো তেওঁলোকৰ কিন্তু এই ফি ৱেইভাৰৰ পৰা বঞ্চিত হ'ব তো তোমালোকৰ এডমিশ্যন যিটো ফি ল'বলৈ হ'লে তোমালোকৰ আগৰ ছেমিষ্টাৰত 70% তোমালোকৰ প্ৰেজেণ্ট থাকিব লাগিব তেনেহ'লে তোমালোকে কণ্ডিশ্যনৰ যিটো ফি ৱেইভাৰ কণ্ডিশ্যন আছে তেনেহ'লে তোমালোকে ফি ৱেইভাৰটো পাবা তাৰপিছত তোমালোকৰ 4 নম্বৰ কণ্ডিশ্যনটো চোৱা মষ্ট ইম্পৰ্টেণ্ট এইটো যেটো কৈছে কি বেকলগ বা এৰিয়াৰ্ছ student with areas or backlog in the previous academic year are not eligible আৰু যদি কোনো ষ্টুডেণ্টৰ কোনো ছেমিষ্টাৰত যদি এৰিয়াৰ বা বেকলগ থাকে তেওঁলোকে কিন্তু ফি ৱেইভাৰৰ পৰা বঞ্চিত হ'ব তেওঁলোকৰ এডমিশ্যন লওঁতে কিন্তু ফি দি এডমিশ্যনটো ল'ব লাগিব তো যিসকলৰ যদি আগৰ কোনো ছেমিষ্টাৰত বা কোনো ছাবজেক্টত যদি বেক থাকে বা এৰিয়াৰ থাকে তো তেওঁলোকে কিন্তু যিটো এডমিশ্যনৰ ফি ৱেইভাৰ আছিল সেই ফি ৱেইভাৰটো অসম চৰকাৰৰ প্ৰাক্তন ভাৰতীয় যিটো ফি ৱেইভাৰ আছিল ফি ৱেইভাৰৰ পৰা বঞ্চিত হ'ব তেওঁলোকে কিন্তু ফি ৱেইভাৰটো নাপাব বেকলগ আৰু বা এৰিয়াৰ থাকিলে কোনো ছেমিষ্টাৰত তাৰপিছত 5 নম্বৰ কণ্ডিশ্যনটো চোৱা যে ভেলু ডকুমেণ্ট তো তোমালোকৰ ফি যিটো এডমিশ্যন আছে ফ্ৰী এডমিশ্যন ল'বলৈ হ'লে তোমালোকৰ ভেলু ডকুমেণ্ট লাগিব ডকুমেণ্ট কি কি এইটো চোৱা প্ৰথমটো দি আছে এ ভেলু ৰেচন কাৰ্ড ৱাৰ এণ্ড ইনকাম চাৰ্টিফিকেট ইছ্যু বাই দ্য concerned revenue circle officer must be submitted as proof of income তো তোমালোকৰ ফি ৱেইভাৰ পাবলৈ হ'লে এডমিশ্যন ল'বলৈ হ'লে তোমালোকৰ ফ্ৰী যিটো এডমিশ্যন ল'ব বিচাৰিছা যিসকল ষ্টুডেণ্ট তো তেওঁলোকৰ ফি ৱেইভাৰ পাবলৈ হ'লে ভেলু ডকুমেণ্ট ৰেচন কাৰ্ড লাগিব তোমালোকৰ ফেমিলি যিটো ৰেচন কাৰ্ড আছে সেই ফেমিলি এই ৰেচন কাৰ্ড লাগিব নহ'লে তোমালোকৰ ফেমিলিৰ যিটো এনুৱেল ইনকাম চাৰ্টিফিকেট আছে সেই ফেমিলি ইনকাম চাৰ্টিফিকেট লাগিব আৰু এই চাৰ্টিফিকেটত তোমালোকৰ ৰেভিনিউ চাৰ্কেল অফিচ মাষ্ট বি ছাবমিটেডৰ পৰা থাকিব লাগিব যিটো এনুৱেল ইনকাম যিটো চাৰ্টিফিকেট আছে তোমালোকৰ ফেমিলিত সেই ইনকাম চাৰ্টিফিকেট তোমালোকৰ ৰেভিনিউ চাৰ্কেল অফিচৰ পৰা তোমালোকৰ ছাবমিটেড থাকিব লাগিব তেনেহ'লে তোমালোকৰ ভেলুড যিটো ডকুমেণ্ট আছিল সেইটো তোমালোকে পাবা তাৰপিছত তোমালোকৰ হেকৰ যিটো কণ্ডিশ্যনটো দিছে যে 6 নম্বৰটো 6 প্ৰিভিয়াছ বেনিফিচিয়াৰিজ আৰু 6 নম্বৰটো কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেশ্যন এডমিশ্যন লওঁতে যিসকলে ফি ৱেইভাৰটো পাইছিল যে ফি এডমিশ্যন আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম প্ৰাক্তন ভাৰতীয় আণ্ডাৰত যিসকলে ফি ৱেইভাৰটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা যিসকলে পাইছিল তো তেওঁলোকৰ কিন্তু এতিয়া ধৰক থাৰ্ড ছেমিষ্টাৰ বা ফিফ্থ ছেমিষ্টাৰ বা ছেভেন্থ ছেমিষ্টাৰৰ এডমিশ্যন লওঁতে তো তেওঁলোকৰ যিটো ফি ৱেইভাৰ আছে এই ফি ৱেইভাৰ পাবলৈ হ'লে এই নতুনকৈ যি তোমালোকে 5খন কণ্ডিশ্যন দিছে এই 5খন কণ্ডিশ্যন তোমালোকৰ থাকিব লাগিব তেনেহ'লেহে তোমালোকৰ 2026-27 শিক্ষাবৰ্ষৰ ষ্টুডেণ্টেহে ফি ৱেইভাৰটো পাব এই 6 নম্বৰ যিটো কণ্ডিশ্যন দিছে 6 নম্বৰ কণ্ডিশ্যনটো কৈছে তো এইটো আছিল তোমালোকৰ এডমিশ্যনৰ নোটিছ তো এডমিশ্যনৰ নোটিছটো তোমালোকৰ 3rd 5th এণ্ড 7th ছেমিষ্টাৰ ষ্টুডেণ্টৰ 2026-27 বৰ্ষৰ আৰু এডমিশ্যনটো যিহেতু ইতিমধ্যে আৰম্ভ হৈছে আৰু যিসকলৰ আৰম্ভ হোৱা নাই তেওঁলোকৰ অতি সোনকালে আৰম্ভ হ'ব আৰু তোমালোকৰ যিটো এডমিশ্যন আছে এডমিশ্যন কোন পৰ্টেলৰ যোগেদি কৰিব লাগিব তোমালোকৰ নিজৰ নিজৰ কলেজ পৰ্টেলৰ যোগেদি তোমালোকৰ এডমিশ্যনটো ল'ব লাগিব আৰু তোমালোকৰ ফি ৱেইভাৰ যিটো আছে অসম চৰকাৰৰ যিটো প্ৰাক্তন ভাৰতীয় যিটো ফি স্কিম আছে 4 লাখৰ তলৰ ফেমিলি ইনকাম যিটো আছে এনুৱেল ইনকাম তো তেওঁলোকে যিটো ফি ৱেইভাৰ পাব এডমিশ্যনটো তো এই এডমিশ্যন ফি ৱেইভাৰ পাবলৈ হ'লে তোমালোকৰ এই 5খন কণ্ডিশ্যনটো থাকিব লাগিব তাৰপিছত তোমালোকৰ যিটো এডমিশ্যন ডেট তো যিসকলৰ এডমিশ্যন ডেট দিয়া নাই তো তেওঁলোকক অতি শীঘ্ৰেই তোমালোকৰ নিজৰ নিজৰ কলেজৰ ফালৰ পৰা তোমালোকৰ নটিচটো দিব যে ইমান তাৰিখৰ পৰা তোমালোকৰ গ্ৰেজুৱেশ্যনৰ যিটো 3rd 5th এণ্ড 7th ছেমিষ্টাৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ এডমিশ্যনটো আৰম্ভ হ'ব তো এইটো আছিল তোমালোকৰ নটিচ তো নটিচটো যদি তোমালোকে কিবা বুজিবলৈ অসুবিধা হৈছে তেনেহ'লে কমেণ্ট কৰি জনাবা তো আজিৰ ভিডিঅ'টো ইমান